কলিয়াবৰ মহকুমাৰ প্ৰশাসনে গাহৰিৰ সোয়াইন ফিভাৰ প্ৰতিৰোধৰ বাবে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে গাহৰিৰ আফ্ৰিকান সোয়াইন ফিভাৰ বেমাৰ ইতিমধ্যে অসমৰ কেইবাখনো জিলাত বিয়পিছে। বহু পশুধনৰ ক্ষতি হৈছে। নগাঁও জিলা প্ৰশাসনৰ লগতে কলিয়াবৰ মহকুমাৰ প্ৰশাসনে জিলা পশু চিকিৎসা বিভাগৰ উদ্যোগত এই বেমাৰ প্ৰতিৰোধৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। স্থানীয় মন্ত্ৰী কেশৱ মহন্তই গোটেই বিষয়টো তদাৰক কৰিছে। উল্লেখ্য যে কলিয়াবৰত প্ৰায় 25খন ফাৰ্মত 17,000ৰো অধিক গাহৰি আছে। ইয়াৰ উপৰিও থলুৱা গাহৰিৰ লগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাহৰি যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গাহৰি পালকসকলক উদ্দেশ্য কৰি কলিয়াবৰ মহকুমাৰ প্ৰশাসনে সজাগতামূলক বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। ফিভাৰ বেমাৰটো সমগ্ৰ অসমতে এপিডেমিক ফৰ্মত বিয়পি পৰিছে। আমাৰ অসমৰ কেইবাখনো জিলা আক্ৰান্ত হৈছে, লখিমপুৰ ধেমাজিকে ধৰি, আৰু বহু সংখ্যক পশুধনৰ ক্ষতি হৈছে। আমাৰ কলিয়াবৰতো যথেষ্ট সংখ্যক গাহৰি পালক আছে। তেওঁলোকৰ প্ৰায় 17,000 পপুলেশ্যন আমাৰ মহকুমাটোত আছে গাহৰি পপুলেশ্যন, আৰু প্ৰায় 20-25জনমান আমাৰ উদ্যোগী গাহৰি পালক আছে। এই ক্ষেত্ৰত দেখা গৈছে যে যদিহে এই বেমাৰটো বিয়পে তেতিয়াহ'লে আমাৰ য়ং জেনেৰেশ্যনটো বিশেষকৈ ক্ষতিগ্ৰস্ত হ'ব, কাৰণ এই য়ং জেনেৰেশ্যনৰ বহুখিনি ল'ৰা ইতিমধ্যে এই গাহৰি পালনৰ লগত জড়িত হৈ আছে। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মহকুমা প্ৰশাসন লগতে জিলা প্ৰশাসনৰ লগত আমাৰ স্থানীয় বিধায়ক মহোদয়ে আলোচনা কৰিছিল।